ছাত্ৰ-ছাত্ৰীসকল আটাই মৰম ল'বা। আজি আমি ইংৰাজী ভাষাত বিশেষ এটা শব্দ কিমান ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি সেইটো শিকি ল'ম এই ভিডিঅ'টোত। আহাচোন আমি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। শব্দটো হৈছে ৰান। ঠিক আছে, এই ৰান শব্দটো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ বিভিন্ন সেন্টেন্সত। প্ৰথমটো বাক্য চোৱা, ইয়াতে কি কোৱা হৈছে, সি লাইকস টু ৰান এভৰি মৰ্নিং টু ষ্টে ফিট। ইয়াতে শাৰীৰিক অবয়ৱৰ কথা কোৱা হৈছে। শাৰীৰিকভাৱে ৰান শব্দটো আমি দৌৰা যিটো বুজাওঁ ৰান বুলিলে। এতিয়া দ্বিতীয় ধৰণটো চাবা, দ্বিতীয় ধৰণে আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম। ইয়াতে কৈছে যে কেন ইউ হেল্প মি ৰান দিছ নিউ ছফ্টৱেৰ অন মাই কম্পিউটাৰ, যে এই ছফ্টৱেৰটো মই কম্পিউটাৰত ইনষ্টল কৰিব খোজোঁ, ৰান কৰিব খোজোঁ। আমি ৰান শব্দটো ইয়াতে বেলেগ ধৰণে ব্যৱহাৰ কৰিছোঁ। এতিয়া তৃতীয়টো বাক্য চাম। তৃতীয়টোত কি কৈছে, হি হেজ বিন হায়াৰ্ড টু ৰান দ্য ফেমিলি বিজনেছ, অৰ্থাৎ তেওঁক ফেমিলি বিজনেছটো চলাবৰ কাৰণে তেওঁক হায়াৰ কৰি অনা হৈছে। ইয়াতে মেনেজ কৰিবৰ কাৰণে আমি ৰান শব্দটো ব্যৱহাৰ কৰিছোঁ। 4 নম্বৰ বাক্যটো চাবা, ফ্ল' টিয়াৰ্ছ বিগান টু ৰান ডাউন হাৰ চিক্স এজ চি ৰিড দ্য লেটাৰ, অৰ্থাৎ তাই যেতিয়া চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিছিলে তাইৰ চকুৰ পানী বাগৰি পৰিছে, অৰ্থাৎ ৰান শব্দটো আমি ফ্ল' বুজাবলৈ ইয়াতে ব্যৱহাৰ কৰিছোঁ। 5 নম্বৰটো চোৱা, দ্য ট্ৰেইন ট্ৰেকছ ৰান অল দ্য ৱে ফ্ৰম দ্য চিটি টু দ্য কাণ্ট্ৰি ছাইড, অৰ্থাৎ এখন ট্ৰেইনৰ কথা কোৱা হৈছে। ট্ৰেইনখনে ক'ত ক'ত যায় গাঁৱলীয়া জেগা সেইটো কথা কোৱা হৈছে। ইয়াতে এক্সটেণ্ড কৰিবলৈ ৰান শব্দটো ব্যৱহাৰ কৰা হৈছে। 6 নম্বৰটো চোৱা, কম্পিট, অৰ্থাৎ প্ৰতিযোগিতাৰ বাবে আমি ৰান শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ পাৰোঁ চোৱা, হি ডিচাইডেড টু ৰান ফৰ প্ৰেচিডেণ্ট ইন দ্য আপকামিং ইলেকশ্যন, অৰ্থাৎ ইলেকশ্যনত তেওঁ ৰাষ্ট্ৰপতিৰ বাবে ইলেকশ্যন খেলিব। 7 নম্বৰটো চোৱা, স্মাগল, স্মাগলৰ কাৰণে দ্য গেং ৱাজ কট ট্ৰাইং টু ৰান ড্ৰাগছ এক্ৰছ দ্য বৰ্ডাৰ। ইয়াতে ৰান শব্দটো স্মাগলৰ ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰিছোঁ চোৱা। 8 নম্বৰটো চোৱা, কষ্টৰ ক্ষেত্ৰত দ্য ৰিপেয়াৰ ৱৰ্ক উইল ৰান ইউ এবাউট $5,000। ইয়াতে মই ৰুপিটো দিয়া নাই, ডলাৰত দিছোঁ, অৰ্থাৎ ইণ্ডিয়ান মানি বহুত হ'ব। 9 নম্বৰটো চোৱা, দ্য কালাৰ্ছ অন দ্য চাৰ্ট উইল ৰান ইউ ইফ ডণ্ট ৱাছ ইট কেয়াৰফুলি, অৰ্থাৎ যদি আমাৰ ৰং যায় কাপোৰৰ, ঠিক আছে, আমি এনেকুৱা ক্ষেত্ৰতো আমি ৰান শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। 10 নম্বৰটো চোৱা, 10 নম্বৰটোত কি কৈছে, চি হেজ ভলেণ্টিয়াৰ্ড টু ৰান দ্য স্কুল ইভেণ্ট নেক্সট মান্থ, অৰ্থাৎ তাই অহা মাহত স্কুলৰ ইভেণ্টটো ভলেণ্টিয়াৰ কৰিব, অৰ্থাৎ তাই লিড ল'ব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছানে আমি এটা শব্দকে বিভিন্ন ধৰণে কেনেদৰে ইউজ কৰিব পাৰোঁ। এই সৰু ভিডিঅ'টোত তোমালোকৰ কাৰণে মই যুগুতাই ওলালোঁ। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা আৰু এনেধৰণৰ আমি বিভিন্ন ৱৰ্ড লৈ তোমালোকৰ কাৰণে নেক্সট ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।